এইকেইটাৰ প্ৰশ্ন উত্তৰ জনাটো খুবেই প্ৰয়োজন হ'ব কেতিয়াবা যদিহে চৰকাৰী চাকৰি ইণ্টাৰভিউ দিওঁ বুলি ভাবে। উৰাজাহাজ কোনখন দেশে আৱিষ্কাৰ কৰিছিল? উত্তৰ আমেৰিকা। ভাৰতীয় ৰাষ্ট্ৰীয় গীতটো কোনে লিখিছিল? উত্তৰ ৰবীন্দ্ৰনাথ টেগোৰ। ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? উত্তৰ APJ আব্দুল কালাম। ভাৰতবৰ্ষত কেতিয়া প্ৰথম মোবাইল ফোন ব্যৱহাৰ কৰা হৈছিল? 31 জুলাই 1995 চনত। ভাৰতৰ কোনখন ৰাজ্যত ৰাৱণৰ মন্দিৰ আছে? উত্তৰ ৰাজস্থান। মুৰ্গী চৰাই কোনখন দেশৰ ৰাষ্ট্ৰীয় পক্ষী? উত্তৰ শ্ৰীলংকা। কোনটো জন্তু জঁপিয়াব নোৱাৰি? উত্তৰ হাতী। কোনখন দেশত এখনো নদী নাই? উত্তৰ চৌদি আৰৱ। কোনখন দেশত প্ৰধানমন্ত্ৰী নাই? উত্তৰ ভূটান। চন্দ্ৰমালৈ প্ৰথম যোৱা প্ৰাণীটোৰ নাম কি? উত্তৰ কুকুৰ। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? গংগা নদী। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? এইটো প্ৰশ্নৰ উত্তৰ কমেণ্ট কৰি জনাবচোন যিসকলে জানে। আৰু ভিডিঅ' চাই কেনেকুৱা পালে? যদি ভাল পালে ভিডিঅ'ত লাইক লগতে ভিডিঅ' শ্বেয়াৰ কৰি নাপাব। ধন্যবাদ।